তোমাৰ খালি খোজ মাৰি ধৰি থাকে খোজ মাৰি ধৰিলে নহ'ব এই কেছটোৰ জিকাৰ কাৰণে আমাৰ বিয়াত কিমান সুবিধা হ'ল জানা নিৰ্মালী চিন্ময় বিজয় বৰুৱাই কৈছে আমাৰ সৰুৰ বিয়াত যিমান খৰচ লাগে চব খৰচ তেওঁ কৰিব একদম ঠিক কথা কৈছে উকিল চাহাব আচলতে মোৰ ল'ৰাক মুকলি কৰাই আপুনি যি সহায় কৰিলে তাৰ বিনিময়ত মই যি কৰিব লাগে তাকেই যিমান টকা লাগে কিমান দিম মুঠৰ ওপৰত এইবাৰ বহাগত আপোনাৰ চোতালত এনে এখন বিয়া হ'ব লাই হালে জালে লফাহে বহুত চন্দা তুলসী যিখন বিয়া বহুত দিনলৈ মানুহে মনত থাকিব ধন্যবাদ বহুত ধন্যবাদ মই যে কৈছোঁ এইখিনি আৰু মিঠুন চক্ৰৱৰ্তী নহয় পূজৰ বৰুৱা মিথুন পূজৰ বৰুৱা বৰ ফালটোকে জগতত ফচাই দিছিল জানে কিন্তু আপোনাৰ একেবাৰে উদ্ধাৰ কৰি দিলে এইবাৰ ধন্যবাদ দিবলৈ আহিলে ধন্যবাদ ছাৰ ধন্যবাদ বাইদেউ আপোনালোক কি আছে বকচোন বক চাহ জলপান যোগাৰ গাখীৰ চাহ এইকেইদিন মই ভালদৰে শুব পৰা নাই জানে আচলতে ল'ৰা ছোৱালীৰ মৰমৰ কথাটো আপোনাক কি বুজাম আপোনাৰ নিজৰটো এজনী ছোৱালী আছে গতিকে বুজিছে দায়িত্ব কিমান সেই কথাই কৈছে নিজৰ সন্তানৰ সুখতকৈ আৰু ডাঙৰ সুখ কি হ'ব পাৰে যদি বেয়া নাপায় আপোনাক এটা কথা আৰে কওক না আপুনি মোক কিমান এটা ডাঙৰ সহায় কৰিলে আপোনাৰ কথাটো শুনিব লাগিব কওক আপুনি যিমান সোনকালে পাৰে এওঁৰ বিয়াখন পাতি দিয়ক বিয়াৰ পিছৰ সকলো কথা তল পৰি গৈছে বিয়া একেবাৰে কি কথা কৈছে একেটা ঠিক কথাই কৈছে মিথুন আচলতে বৰুৱা বিয়াৰ কথা ক'লেই এনেকৈ জাপ মাৰি উঠে অৱশ্যে তাৰো এটা কাৰণ নথকা নহয় জানেতো আজিকালি ল'ৰা ছোৱালীৰ কথা প্ৰেম মহাৰাজৰ প্ৰেম হৈছে প্ৰেম ভাল কথা তেতিয়াহ'লেতো ছোৱালী বিচাৰ টেনশ্যনেই নাই আরে তাদেরও টেনশন আঙ্কেল মানে লভ এট ফার্স্ট সাইট প্রথম দেখোতে প্রেম কিন্তু ছোৱালীজনী এতিয়া বিচাৰি আছো জানে বিচাৰিয়ে পোৱা নাই শুনিলে আজিকালি ল'ৰা ছোৱালীৰ এইবোৰে নাটক কোনোবা ফাংচনত কোনোবা এজনী ছোৱালী দেখা পালে আৰু হৈ গ'ল প্ৰেম কিন্তু ক'ৰ ছোৱালী ক'ত থাকে কি নাম কি কৰে এইবোৰ একোৱেই নাজানো নহয় মই লগ পাইছিলো থাপ মাৰি ধৰিছিলো হাতখনত তাই এনেকুৱা এটা কাম চলি বৰুৱা এতিয়া বোলে সেইজনী ছোৱালী নহ'লে এই বিয়াই নাপালে চাওকচোন কি জ্বালা কৰিলো আপোনাৰ দৰে প্ৰভাৱশালী মানুহ এজনে ছোৱালীজনী বিচাৰি উলিয়াব নোৱাৰিবনে আৰু ল'ৰা কথাটো যুক্তি নথকা নহয় প্ৰথম দেখাতে যাক ভাল লাগিছে বিয়াটো তেওঁৰ লগতে হ'ব বেলেগৰ লগতো আৰু বিয়া হ'ব নোৱাৰে নাটকখন গমেই পালে নাটকখন গমেই পালে কাহিনীটো গমেই পালে নাটকবিলাক চুৰি কৰে না সেইদিনা তোৰ গালত পৰা কাণ তলিয়ে চদয়ে পাহৰি গলি নেকি আৰু এটা দেখিয়ে বহাই নিজানো নিশ্চয় কিবা ভুল হৈছে তাৰ হৈ কৰি ভুল দেখোন এইটোৱে সেই শিয়ালটো যিয়ে সেইদিনা ৰাতি মোৰ সৈতে আত্মহত্যা কৰিছে ধৰি তলা জোৰা কৰিছে ৰাতি তাই কান্দি কান্দি ঘৰলৈ আহিছে ৰিলেক্স মোৰ ল'ৰাই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে আৰু যদিও কৰিছে হ'ব পাৰে কি নিচাত আছিল জানেতো বৰুৱা আজিকালিৰ জেনেৰেশ্যন ড্ৰিংকছ কৰাটো এটা ফেশ্বন ভালে ভালে এখন ঘৰৰ পৰা এতিয়া আৰু ওলাই যাম নহ'লে অভদ্ৰ মানুহক উধাই মুধাই চৰ মাৰাটো মোৰ কিন্তু পুৰণি অভ্যাস জীৱখন অলপ চম্ভাল নহ'লে মই নিজকে চম্ভালিব নোৱাৰিম তাইৰ এতিয়া খং উঠি আছে এতিয়া বৰুৱা কথাটোৰ পাছত অলপ বেলেগকৈ পাতিম বুজিটো পাইছে তুমি এই শিয়ালকেইটা শেষ কৰিছা দেউতা এটা অপৰাধ হ'ব তুমি আদালতত যুক্তি দিছা
মই জনাই মনে থকা দেউতা নিজৰ একমাত্ৰ ছোৱালীজনী বিয়াখন ধুম-ধামেৰে পাতিবলৈ তুমি আন এজনী ছোৱালীক ন্যায় পৰা বঞ্চিত কৰিলা। পাপ কৰিছা তুমি দেউতা, পাপ কৰিছা তুমি। কিয় মই তোমাক কেতিয়াও ক'ব নোৱাৰিম, কেতিয়াও ক'ব নোৱাৰিম। তাই বুঝো, তাই ভুল বুঝছে, ভুল বুঝছে। ভুল তাই বুজা নাই, ভুল কৰিছে আপুনি। আপোনাৰ লগত জীৱনটো কটাব কিমান দুখ, কিমান সংগ্ৰামৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছিল আপুনিতো সকলো জানে। তথাপি কেতিয়াও কোনোদিনে একো অভিযোগ কৰা নাছিল, একো আপত্তিও কৰা নাছিল। কাৰণ মই আপোনাক লৈ সুখী আছিলো, গৌৰৱ কৰিছিলো আপোনাক লৈ মই। কিন্তু আজি আপুনি সকলো শেষ কৰি দিলে, শেষ কৰি দিলে। নাই কৰা শেষ, একো শেষ কৰা নাই। মাত্ৰ মোৰ অলপ ভাগৰ লাগে, মোৰ ভাগৰ লাগে। জীৱন যুদ্ধত হাৰি হাৰি মোৰ ভাগৰ লাগে। কি এবাৰ মাংস হৈ জিকিব বিচাৰিছে, তোমালোকৰ মুখত মই এটা হাৰি চাব বিচাৰিছো। মোৰ ছোৱালীজনীৰ মুখত মই এটা হাঁহি গুজি দিব বিচাৰিছো। অভাৱৰ ধুমুহাই টচ টচ কৰি পেলোৱা মোৰ এই চোতালখন মই বিয়াৰ ৰভাৰে এনেদৰে ঢাকি দিব বিচাৰিছিলো, যাতে কোনো চৰাই আহি মোৰ পদূলিৰ মুখত দুখৰ গীত গাব নোৱাৰে। জীৱনত প্ৰথমবাৰৰ বাবে মই তোমালোকক সুখী কৰিব বিচাৰিছিলো।